নমস্কাৰ আমি এতিয়া বৰ্তমান আছোঁ এটি ৰেপ সংগীতৰ ভিডিঅ' কৰি আছোঁ বৰ্তমান গীতটো আমাৰ খুব ধুনীয়াকৈ গাইছে বিকাশ মোহনে লগতে সুৰ কৰিছে বিকাশ মোহনে সুৰ কৰিছে গান দিগন্তই লিখিছোঁ মই আমাৰ লগত বিকাশ মোহন আছে এতিয়া কিবা এটা ক'ব নমস্কাৰ মই বিকাশ মোহন মোৰ প্ৰথমটো ৰেপ সংগীত তো আশা কৰিছোঁ চবে শুনি ভাল পাব ভিডিঅ'টো চাব আৰু প্ৰথমবাৰৰ বাবে ইয়াত দীপ দিগন্ত অভি আছে ইহঁতৰ লগত কাম কৰিছোঁ ভালে লাগিছে অলপ ভয়ো লাগিছে গীতটিতো দীপ দিগন্তই লিখিছেই ক'লোৱেই আগতে তো ভিডিঅ'ত পৰিচালনা কৰিছে ভাল লাগিছে কাম কৰি আৰু লগত অভি আছে হয় নমস্কাৰ মোৰ নাম অভি দত্ত মই এতিয়া আজি আমাৰ বিকাশ মোহনৰ লগত এটা খুব সুন্দৰ ৰেপ গীত শ্বুটিং কৰি আছোঁ লগত মোৰ সহায়ৰ ৰাজীৱো আছে এলেক্স ৰাজীৱো আছে খুব ভাল লাগিছে আমি আজি বৰষুণ বতৰো ভাল কৰিছে লাইটিঙো ভাল কৰিছে আৰু আমাৰ মোহনৰ প্ৰথম গীত ভয় কৰিছে হ'লেও খুব কষ্টকৈ আমি সুন্দৰেৰে গীতটো কামটো আগবঢ়াই গৈছোঁ অতি সোনকালে আপোনালোকে ভিডিঅ'টোও পাব আশা কৰোঁ যেন সকলোৱে আদৰি ল'ব লগত আমাৰ কষ্টিউমেন এলেক্স ৰাজীৱো আছে দুটামান কৈ দিয়া নমস্কাৰ মই ৰাজীৱ গগৈ আশা কৰোঁ গীতটো বহুত ভাল হৈছে আৰু চবে আদৰি লয় যেন নতুন গীত শুনি ভাল পাব ধন্যবাদ Mesdames et messieurs, vous écoutez une production. আরে কিহৰ জীৱন কিহৰ মৰণ গাইছো মই নিজৰ বচন গাইছো মই নিজৰ বচন আৰে কিয় অসম আজি কিহৰ স্বাধীন হ'ল স্বাধীনতা হেৰাই গ'ল জানি বুজি জনতা আজি অসৎ কামত লিপ্ত হ'ল জানি বুজি জনতা আজি অসৎ কামত লিপ্ত হ'ল আমাৰ বাবে কৰিছোঁ কেনেকুৱা কি হৈছে নাজানো ৰাইজে জনাব লাইক কমেণ্ট কৰি শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিগন্ত বাৰে বৰণীয়া সকলোৱে যেন ভিডিঅ'টো আদৰি লয় ধন্যবাদ খুব সোনকালে আহি আছে